আজিবা মই আৰম্ভ কৰিছো দেই বাই বাই লক্ষী পূজা পাতিছো ইয়াত প্ৰসাদ বনাই আছো মই এতিয়া খাবলৈ দিম প্ৰসাদত কি আছে প্ৰসাদত চেনি আছে নাৰিকলৰ পানী আছে নাৰিকল ৰুকি থোৱা আছে ইয়াত দি পেলাই আকৌ চাকি জ্বলাম চাকি জ্বলাই দোকানলৈ যাম আটা গুৰি আনিম আজি আমি ৰুটি খাম এইটো পেট পোহা ইয়াত পেট পুহিব আৰু লোকৰ ঘৰত চুৰ ৰখিব এই পেট পোহা নমস্কাৰ বন্ধুসকল পুনৰ এবাৰ স্বাগতম জনালোঁ মই অন্য এটা মিনি ব্লগলৈ আজি লক্ষী পূজা বুলি এনেদৰে চাকি ধূপ ধূনাত লগাই আহি পালে তেনেকুৱাতে আমাৰ আকৌ জ্বলিয়ে আকৌ কুকুৰটোক দেখুৱাইনো কিনো দেখুৱাই আছে কুকুৰটোৱেহে বুজি পাইছে কিন্তু ই আকৌ নিজে বুজিয়ে পোৱা নাই তেন্তে এতিয়া প্ৰসাদ পাতি খাই আমি ওলাই আহিলোঁ এনেকৈ বাইকতে সিয়াই মই ফুৰিবলৈ যিহেতু মোৰ এখন হাত বেয়া তো সেইটো কাৰণে সি বাইক চলাইছে আৰু মই পিছত বহি কেনি আমি গৈ আছোঁ নেগেটিং মানে আমাৰ লগৰ এটা দোকানত আৰু লগৰটোৰ দোকান গৈ পাই দেখোঁ এই লক্ষী পূজাৰ দিনাও সিহঁতি কামেই কৰি আছে এয়া চাওকচোন এহেঁতৰ ওচৰলৈ লক্ষী নাহি আৰু কাৰ ওচৰলৈ আহিব এই ভঙা হাত ওচৰলৈ আহিব নেকি বাৰু তেন্তে এতিয়া নেগেটিঙৰ পৰা তাৰ পৰা ওলাই আহি পালোঁ আমাৰ নেগেটিঙতে থকা এটা সৰু এটিএমটো সোমাই দেখিলোঁ যে বিশ্বকৰ্মা বাবাক এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইয়াতে চেণ্ডেল চাওক কেনেকৈ আছে ই চাগে গায়ে ধোৱা নাই মোৰ লগৰটোৱে বাকী আহিলোঁ আহি কেনি এইফালে খিচিৰি খাবলৈ মন গ'ল যিহেতু দেহাটো একদম বেয়া লাগি আছিলে তো এইফালে খিচিৰি বনাই দিলে মায়ে আৰু খিচিৰিকণ খাই ইমান ধুনীয়া লাগিলে নহয় আজি কি ক'ম আৰু তো এইফালে খিচিৰি খাই ল'লোঁ ভঙা হাতেদি তো চামুচ দিয়ে খাব লগা হৈছে আৰু উপায় নাই তো এয়াই আছিলে আজি মিনি ব্লগটো তেন্তে আজিলৈ বাই বাই টাটা জয় আই অসম আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ